हेलो फ्रेंड्स की खबर आपलोकर आशा करिसु भाले আছে আজি মই ব্লগটো স্টাर्ट কৰিবলৈ লৈছো হেয়া ইয়াত লাউ লৈ লৈছো লাউ আৰু আলু জামান বুট দালি দি দিছো এয়া মই ৰাতিপুৱা আহাৰ যোগাৰ কৰিবলৈ লৈছো এয়া আলু সৰু সৰুকে লাউ এডখৰ আছিল সৰুকে কাটি লৈছো গাজৰ এটুকুৰা এনে মানে কালি লৈছিলো এটো বেছি হৈ গল এটুকুৰা থৈ দিলো হেটুকুৰা লৈছো আৰু সৰুকে আলু এটা লৈছো ইয়াত নিমখ দিম এইফালে বাবাটোৰ কাৰণে লৰাটোৰ কাৰণে খানা বনাইছো মানে ডালিয়া আৰু এইফালে মই সিটি লগাবলৈ দি দিলো কুকাৰটো গেছৰ ওপৰত উঠাই এতিয়া এলৈকে সিটি অহা নাই সিটি অহালে দুটা সিটি বা তিনটা সিটি মাৰিম অলপমান আদা নহৰু বেছি দিয়া নাই আদাও বেছি দিয়া নাই দুটা জলকীয়া খুন্দি লম এই মানে লাউৰ তৰকাৰীটো দিবলৈ এই তেল গৰম হৈছে মই অলপমান পাঁচফোৰণ দি দিম প্ৰথমতে পিয়াজ দিলো আৰু পাঁচফোৰণ দুটামান দিছিলো এতিয়া আদা নহৰু পিছাখিনি অলপ দি দিম একেলগে বিলাহীখিনি দি দিছো এয়া বিলাহী দিয়াৰ পিছত হালধি দিলো জিৰা গুড়া দিলো আজি বেলেগ মছলা চছলা দিয়া নাই এনেকৈ মই অলপ ভাজি থাকি ইয়াত লাউৰ অলপ বহাই দিছো তৰকাৰীখিনি সিজি আছে উতলি আছে আৰু এইফালে মই পানী গৰম দিছো কাৰেণ্ট নাই ইলেক্ট্ৰিক কেটলিটোত পানী ভৰাব পৰা নাই কি দিছো বস্তুটো পানীখিনি শুকাও ৰুটি বনাই আছো আমাৰ তৰকাৰী হৈ গ'ল ইয়াত চাহ খাবলৈ বনাইছো আহিলে ইয়াতেই চাহ খাওঁ চাহ কাপ ভাল লাগে ইয়াত খাই আমাৰ বাইদেউ আমাৰ ওচৰৰে বাইদেউ পৰা আহিলোঁ আহি পেলাই দেখিছোঁ ৰিভান শুই আছে তাৰপিছত দেখিলোঁ কিবা কিবি অলপমান কৰাৰ পিছত দেখিলোঁ ৰিভান উঠিলে এতিয়া খেলি আছে বাৰু সি মই গা ধুলোঁ গা ধোৱাৰ পৰা এতিয়া আহিলোঁ আৰু এয়া ভাত দালি আৰু ভেন্দি ভাজি এয়া হ'বলৈ এই মাজতে গাজৰৰ সৰু সৰু টুকুৰা আৰু বগৰী আচাৰ লৈছোঁ আমাৰ স্কুলৰ কলিগ জুৰি ভণ্টিয়ে দিছে ফ্ৰেণ্ডছ আজি বস্তু দুটা কিনিছিলোঁ দুটা মানে কি চেম্পু আৰু মই য'ত মানে মাছৰ কাৰণে ৰওঁ সেই জেগাডোখৰত তাৰমানে কেইটামান আচাৰৰ পেকেট বিক্ৰী কৰি আছিল বহুত আছিল কিন্তু মোৰ মানে ভাল লাগে যিটো মই সেইটো কিনিলোঁ আপোনালোকক দেখাবলৈ মন গ'ল এটা হ'ল কেশকান্তি নেচাৰেল কণ্ডিশ্যনিং ইয়াত হিবিস্কাছ মেথি আৰু বহুত কিবা কিবি আছে আৰু এইটো হ'ল ৰিঠাৰ থিক এণ্ড ব্লেক লগাই বেয়া পোৱা নাই মানে এইটো একজেক্ট লগোৱা নাই কিন্তু ৰিঠাৰ মই আগতেও লগাইছোঁ এইটো কিবা সাল সলনি কৰিছে যদিও মই নাজানো আৰু এয়া বগৰী পিকল বুলি আছে ডিলাইটৰ এইটো এটা হ'ল মিঠা তেতেলী পিকল আৰু এইটো এটা হ'ল প্লেইন বেম্বো শ্বুট মানে তেনেকৈ খৰিচা
আমি খৰিচা খাওঁ বা নিজেই বনাইছোঁ, কিন্তু আগতে এতিয়া বনোৱা নাই। দেখিলোঁ, ল'বলৈ মন গ'ল, লৈ ল'লোঁ। কেনেকুৱা হয় খোৱা নাই, খাই চালে জনাম বাৰু ভিডিঅ'ৰ যোগেৰে। আৰু এইবোৰ মানে অভয়াপুৰীৰ মানে মই য'ত থাকোঁ বঙাইগাঁৱৰ লোকেল প্ৰডাক্ট হয়। অভয়াপুৰী বুলি জেগাডোখৰ আছে, তাত অভয়াপুৰী বঙাইগাঁও এয়া তাৰ লোকেল প্ৰডাক্ট হয়। কেনেকুৱা এনেকৈ লোকেল প্ৰডাক্টবোৰ বেয়া নালাগে। মই তাৰমানে অন্য ডিলাইটৰ নহয়, অন্যও মই খাইছোঁ, মোৰ বহুত ভাল লাগে। আৰু আমাৰ এখেতেও আনি দিছে বহুত, তেওঁ য'ত কৰ্ম জেগাৰ পৰা টেমাৰ ভিতৰত থকা, প্লাষ্টিকৰ টেমাৰ ভিতৰত থকা আনি দিছে। ভাল লাগে কিন্তু। আৰু স্কুলত আমাৰ ছাৰ এজনেও নিয়ে, ভাল পাইছোঁ খাই, সেইকাৰণে মই ভাবিলোঁ ভাল লাগিব চাগে, লৈ যাওঁ। সেইকাৰণে আনিলোঁ আৰু খাই কেনেকুৱা পালোঁ মই জনাম বাৰু। আজিৰ ৰাতিৰ আহাৰ বুলিবলৈ এয়া ৰুটি আছে আৰু দিনৰ অলপ ভাজি, দিনৰ দালি আৰু এটা ডিম লৈছোঁ। আৰু এখেতৰ কাৰণে আছে, এখেতে বাবাটোক খুৱাই থৈছে। সদায় এনেকুৱাই হয় আমাৰ, এখেতে ইয়ালৈ আছে, মই খাম, বিচনাত যাম, তাৰপিছত বাবাটোক দিব আৰু তেখেতে খাব। সদায় মানে এইটো ৰুটিন, ৰাতি দেউতাকৰ কোলাত শুবই। আজিৰ ভ্লগটোত ইমানখিনিয়ে আছিল, কাৰণ ল'ৰাটোক ৰিভানক লৈ এতিয়া শুবলৈ লাগিব। মানে দেউতাকে তেতিয়াহে খাব পাৰিব, নহ'লেতো নোৱাৰিব। আৰু মই এতিয়া ৰিভানক লৈ যাওঁ শুমগৈ, এয়া দেউতাকৰ কোলাত। এতিয়া 10টা বাজিবলৈ 10 মিনিট আছে। এয়া পূৰা শুই গ'লহি। আৰু তেন্তে যাওঁ মই ৰিভানক লৈ পেলাই। আজি ব্লগটো যদি আপোনালোকে ভাল পায়, তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ছাবস্ক্ৰাইব কৰি দিব।